মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 এপ্ৰিল। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। PM কিষাণৰ হিতাধিকাৰীলৈ এবাৰ আহিছে জৰুৰী খবৰ। 14 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰক আপুনি এই কাম, নহ'লে লাভ নকৰে 14 নম্বৰ কিস্তিৰ ধন। আৰু সম্পূৰ্ণ কৰিব লাগিব আকৌ KYCৰ কাম। সঞ্চয় বেংক একাউণ্টৰ লগত সংযুক্ত কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ, আৰু আধাৰ সংযোজিত বেংক একাউণ্টলৈহে প্ৰেৰণ কৰা হ'ব 14 নম্বৰ কিস্তিৰ ধন। আৰু আধাৰ লিংক নকৰিলে বঞ্চিত হ'ব আঁচনিৰ ধনৰ পৰা। আৰু মুকলি কৰি দিয়া হৈছে হেল্পলাইন নাম্বাৰ, আৰু যোগাযোগ কৰিবলৈ কোৱা হৈছে 036128000213 নাম্বাৰত। আৰু কেতিয়া চৰকাৰে মুকলি কৰিব 14 নম্বৰ কিস্তিৰ ধন? চলিত বৰ্ষৰ মে মাহৰ শেষত বা জুনৰ প্ৰথম ভাগত সোমাব 14 নম্বৰ কিস্তিৰ ধন। আৰু কেনেকৈ চাব আপোনাৰ তালিকাৰ নাম সবিশেষ প্ৰথমৰ পৰা জানি লওক। লগ ইন কৰিব লাগিব আপোনাৰ এটা ৱেবছাইটত pmkisan.gov.in ত। তাৰ পাছত আপুনি ফাৰ্মাৰ কৰ্ণাৰত গৈ ক্লিক কৰিব লাগিব বেনিফিচিয়াৰী লিষ্ট, আৰু বেনিফিচিয়াৰী লিষ্টত গৈ বাছনি কৰিব লাগিব আপোনাৰ এলেকা, ৰাজ্য, জিলা, ব্লক, গাঁও বাছনি কৰাৰ পাছতহে চাব পাৰিব আপোনাৰ তালিকাৰ নাম। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। ইছলাম ধৰ্মী লোকসকলৰ বাবে আহিছে এটা ভাল খবৰ। শনিবাৰে ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ, আৰু ইছলাম ধৰ্মৰ লোকসকলৰ মাজত আনন্দ উল্লাস। চৌদি আৰবৰ আকাশত জোন দেখাৰ লগে লগে ভাৰতত থিৰাং হৈছে ঈদৰ দিন, আৰু বহু প্ৰতীক্ষাৰ অন্তত ইছলাম ধৰ্মাৱলী লোকে দেখা পালে ঈদৰ জোন। আৰু চৌদি আৰবত শুক্ৰবাৰে পালন কৰা হ'ব ঈদ উল ফিতৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। আপুনি এতিয়াৰ পৰা ঘৰতে বহি লাভ কৰিব PRC চাৰ্টিফিকেট। উচ্চ শিক্ষাৰ বাবে PRC বিচাৰি সাৱধানে খাইছে নেকি আপুনি? PRCৰ বাবে বাৰে বাৰে আহিব নালাগে কোনো কাৰ্যালয়লৈ। ঘৰতে বহি লাভ কৰিব পাৰিব এতিয়াৰ পৰা PRC চাৰ্টিফিকেট। উচ্চ শিক্ষাৰ অৰ্থে PRCৰ বাবে অনলাইনতে কৰক আবেদন। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে অসম চৰকাৰে গ্ৰহণ কৰিছে এইবাৰ বিশেষ পদক্ষেপ। কেনেকৈ অনলাইনত PRCৰ বাবে আবেদন কৰিব সবিশেষ জানি লওক। মুকলি কৰি দিয়া হৈছে হেল্পলাইন নাম্বাৰ। sewasetu.assam.gov.in ত লগ ইন কৰি PRCৰ বাবে আপুনি ঘৰতে বহি আবেদন কৰিব পাৰিব, নাইবা আপোনাৰ নিকটতম CSP লৈ আবেদন কৰিব পাৰে আপুনি। কোনো প্ৰশ্ন অভিযোগ মতামতৰ বাবে যোগাযোগ কৰিব পাৰে 1800345357 নম্বৰত। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। মাটি বাৰী লাইচেন্সৰ নামত ঘোচ বিচাৰিছে নেকি আপোনাৰ পৰা? 6টাকৈ নম্বৰ মুকলি কৰিছে এইবাৰ অসম আৰক্ষীয়ে। চৰকাৰী বিষয়াই ঘোচ বিচাৰিলে এই নম্বৰত ফোন কৰি আপুনি দিব পাৰিব এতিয়াৰ পৰা অভিযোগ। 6002690123 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ। 180034537767 টোল ফ্ৰী নম্বৰতে দিব পাৰিব অভিযোগ। নিয়ন্ত্ৰণ কক্ষ 0361246229 নম্বৰত দিব পাৰিব আপুনি ঘৰতে বহি অভিযোগ। আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ 6026903418 নম্বৰত দিব পাৰিব আপুনি ঘৰতে বহি অভিযোগ।